আমাক নদী বান্ধ লাগিবই, আমাক ফ'ৰলেনযুক্ত ৰাস্তা লাগিবই, আমাক ফ'ৰলেনযুক্ত ৰাস্তা লাগিবই, আমাক বিনা आम आदमी पार्टी जिंदाबाद, आम आदमी पार्टी जिंदाबाद, विद्युत विभाग हाय हाय, विद्युत विभाग हाय हाय, बीजेपी सरकार को बैक, बीजेपी सरकार मुर्दाबाद, हिमंत विश्व शर्मा हुशियार, सरकारी दुर्नीति न चलिब, विद्युत विभागर दुर्नीति न चलिब, विद्युत विभाग हाय हाय, विद्युत विभागर स्मार्ट मिटाৰৰ নামত দুৰ্নীতি নচলিব। আজি দক্ষিণ আলমাৰা মানগাছৰ জিলাত বেলেগ জিলাৰ লগত অসমৰ সমূহ জিলাৰ লগত সংগতি ৰাখি আমি দক্ষিণ আলমাৰা মানগাছৰ জিলাতো আম আদমি পাৰ্টিৰ তৰফৰ পৰা সমষ্টি ৱাইজ আমি প্ৰটেষ্ট কৰিছোঁ। আজি ইয়াত শালমাৰা সমষ্টিৰো কমিটি আছে, মানগাছৰ সমষ্টিৰো কমিটি আছে। আমি বেলেগ বেলেগকৈ পৃথকে আমি দুটা মেমৰেণ্ডাম দিছোঁ ডিচি মহোদয়ক। আমাৰ মুখ্য দাবীসমূহ আছিলে গোটেই ব্ৰহ্মপুত্ৰ পাৰত দক্ষিণ শালমাৰা মানগাছৰ জিলাৰ শালমাৰা সমষ্টি আৰু মানগাছৰ সমষ্টিত যিমান ব্ৰহ্মপুত্ৰ পাৰ আছে গোটেই পাৰতে নদী বান্ধ নিৰ্মাণ কৰিব লাগে অতি শীঘ্ৰে। আৰু যিবোৰ ব্ৰহ্মপুত্ৰ নৈ আৰু তাৰ উপনৈৰ যিবোৰ গৰাখহনীয়তা আৰু বানপানীৰ সমস্যা যিটো এইটো স্থায়ী সমাধান কৰিব লাগে। লগতে এইটো 2 নম্বৰ হয়, 1 নম্বৰ 2 নম্বৰ হ'ল আপোনাৰ যেটো মানগাছৰৰ পৰা ধনজনী, কাকৰিপাৰা, মানগাছৰ, হাটশিঙিমাৰী, চুকচৰ, শালমাৰা, ফকীৰগঞ্জ, গাইবান্ধা, লক্ষীপুৰ, মাকৰি হৈ শ'লমাৰীলৈকে গোৱালপাৰা যিটো ফ'ৰলেনযুক্ত আমাক এটা ৰাস্তা লাগে অসমৰ মাজেদি। আজি বিজেপি চৰকাৰখনে আমাক বঞ্চিত কৰিছে ৰাস্তাৰ পৰা। আজি ভাৰতমালা আছে, অসমমালা আছে, NSIDCL আছে, NSI আছে, PWD আছে, নাবাৰ্ড আছে, RIDF আছে, বহুত ডিপাৰ্টমেণ্ট আছে, বহুত স্কিম আছে। কিন্তু আমাৰ এইখিনি এৰিয়া আজি বিজেপি চৰকাৰে নধৰে, ইয়াত কোনো ডেভেলপমেণ্ট নকৰে। ইয়াত এখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে, এই হেডকোৱাৰ্টাৰ কমিউনিকেশ্যনে নাই। ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ এটা DC মহোদয় যদি যাব বিচাৰে তেখেতে মেঘালয় হৈ যাব লাগে, ফুলবাৰী হৈ যাওক নহ'লে তুৰা হৈ যাব লাগে। এইটো বহুত দুখৰ কথা, পৰিতাপৰ বিষয় যে আজি চৰকাৰী মানুহ যিবোৰ মানুহে দায়িত্বত আছে ডেভেলপমেণ্টৰ, তেখেতসকলে যদি মেঘালয় হৈ যাব লগা হয়, অসমৰ মাজেদি ৰাস্তা ঘাট নাই আৰু ৰাস্তা বনোৱাৰ চেষ্টাও নকৰে। সেইকাৰণে আমি এই 4 লেন 4 লেনযুক্ত এটা ৰাস্তা হ'ব লাগে অসমৰ মাজেদি, এইটো দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে যিটো হাটশিঙিমাৰী মানগাছৰ জৰাজীৰ্ণ অৱস্থা ৰাস্তাৰ অতি সোনকালে মেৰামতি কৰিব লাগে। মেৰামতি নকৰালৈকে যিটো গধুৰ যান বাহন অভাৰলোডেড গাড়ীসমূহ বন্ধ কৰিব লাগে চলাচল। আৰু হাটশিঙিমাৰীৰ পৰা দক্ষিণ শালমাৰালৈকে যিটো ৰাস্তাৰ কোনো কমিউনিকেশ্যনে নাই, সেই কমিউনিকেশ্যন অতি শীঘ্ৰে কমিউনিকেশ্যনটো বনাব লাগে যাতে শালমাৰালৈ যাব পাৰে চৰকাৰী মানুহ বা যিকোনো স্কিম। বিদ্যুতৰ যিটো আছে 3 নম্বৰ হ'ল আমাৰ বিদ্যুতৰ যিটো বৰ্ধিক হাৰত যিটো মাচুল, আমাৰ মাচুল কমাবই লাগিব। পাৰিলে আমাৰ বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব লাগিব আৰু নিয়মীয়া কৰিব লাগিব। বিদ্যুৎ 24 ঘণ্টাই বিদ্যুৎ যোগান দিব লাগিব। মেমৰেণ্ডাম দিছোঁ।